জাগিৰোড শতদল শাখা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন সম্পন্ন। মৰিগাঁও জিলা সাহিত্য সভাৰ অন্তৰ্গত এটি উল্লেখযোগ্য শাখা সাহিত্য সভা জাগিৰোড শতদল শাখা সাহিত্য সভা। ৰবিবাৰে বিভিন্ন কাৰ্যসূচীৰে জাগিৰোড শতদল শাখা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনখনি অনুষ্ঠিত হয়। জাগিৰোড শতদল শাখা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি অনিৰুদ্ধ ডেকাই পতাকা উত্তোলন কৰি শুভাৰম্ভ কৰা দ্বিবাৰ্ষিক অধিৱেশনখনিত স্মৃতি তৰ্পণ কৰে অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অকণ দেৱীয়ে। ইয়াৰ পিছতে ভাৰপ্ৰাপ্ত সভাপতি অনিৰুদ্ধ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় বিষয় বাছনি সভা। এই সভাতে মৰিগাঁও জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি হৰমোহন কলিতাক উষ্ম আদৰণি জনায়। আগন্তুক দ্বিবৰ্ষৰ বাবে লক্ষেশ্বৰ কাকতিক সভাপতি আৰু স্তুতিপ্ৰসাদ বৰাক সম্পাদক হিচাপে লৈ জাগিৰোড শতদল শাখা সাহিত্য সভাৰ নতুন কমিটিখন গঠন কৰা হয়। জাগিৰোড শতদল শাখা সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি অনিৰুদ্ধ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়া, মায়ং ৰাজচক্ৰৰ চক্ৰ বিষয়া প্ৰিয়ংকা গগৈ, সোণাপুৰৰ মৌজাদাৰ উপেন বৰা, জাগিৰোড মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডক্টৰ পৱন চন্দ্ৰ গগৈ আদিৰ লগতে বিশিষ্ট লোকসকল উপস্থিত থাকে। জাগিৰোড শতদল শাখা সাহিত্য সভাৰ সম্পাদক স্তুতিপ্ৰসাদ বৰাই আঁত ধৰা অনুষ্ঠানটোত জাগিৰোড অঞ্চলৰ কেইবাগৰাকীও লেখক লেখিকাৰ কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হয়। এই সভাতে অসম সাহিত্য সভাৰ আজীৱন সভ্যৰ মানপত্ৰ প্ৰদান কৰা হয়। জাগিৰোড শতদল শাখা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনৰ ডক্টৰ মীৰা বৈশ্য সম্পাদিত অভিব্যক্তি নামৰ স্মৃতি গ্ৰন্থ উন্মোচন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়াই। মুকলি সভাত শলাগৰ শৰাই আগবঢ়াই অৱসৰপ্ৰাপ্ত শিক্ষক মনোৰম ডেকাই। সভাত উপস্থিত সকলোৱে অসম সংগীত পৰিৱেশন কৰে আৰু এইদৰে অধিৱেশনৰ সফল সামৰণি পৰে। জাগিৰোডৰ পৰা অজিত কুমাৰ বৰদলৈৰ ৰিপৰ্ট, TS24 লাইভ। মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি হিচাপে মই আজি জাগিৰোড শতদল শাখা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশনত যোগদান কৰিবলৈ পাই আনন্দিত হৈছোঁ। এই জাগিৰোড শতদল শাখা সাহিত্য সভাত আজি 6খন গ্ৰন্থ উন্মোচিত হৈছে। তাৰে 3খন গ্ৰন্থ মই নিজে উন্মোচন কৰিছোঁ। বাকী আমাৰ ডক্টৰ পৱন চন্দ্ৰ গগৈদেৱ তেখেতে কৰিছে 2খন। এনেকৈ আমি উপেন্দ্ৰ বৰাদেৱে কৰিছে 1খন। তেনেকৈ আমি আজি গ্ৰন্থখিনি 6খন গ্ৰন্থ উন্মোচন কৰাটো এটা অতি সৌভাগ্যৰ কথা। এখন শাখা সাহিত্য সভাই গ্ৰন্থ প্ৰকাশ কৰি উলিওৱাটো সহজ কথা নহয়। অসম সাহিত্য সভাৰ মূল লক্ষ্যই হৈছে গ্ৰন্থ প্ৰকাশ আৰু পঢ়াৰ আনন্দ, গ্ৰন্থ পঢ়াৰ আনন্দ। এই দুইটা কামতে জাগিৰোড শাখা সাহিত্য সভাই অগ্ৰগতিৰ ভূমিকা লাভ কৰাৰ কাৰণে মই তেখেতলোকলৈ শুভেচ্ছা জনাইছোঁ। লগতে নৱনিৰ্বাচিত সভাপতি লক্ষেশ্বৰ কাকতিদেৱ, উপসভাপতি কৃষ্ণলাল শৰ্মাদেৱ আৰু সম্পাদক স্তুতিপ্ৰসাদ বৰাদেৱলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতলোকে যাতে আগন্তুক সময়খিনি সুচাৰুৰূপে পৰিচালনা কৰে। ধন্যবাদ। বৰ সুন্দৰ আবেলি। সাধাৰণতে এইকেইদিন যিহেতু চৰকাৰী কৰ্মচাৰী আমাৰ মৌজাদাৰ ডাঙৰীয়াই গম পাব, আমাৰো এটা ৰাজহ বিভাগত বৰ ডাঙৰ জোৱাৰ এটা চলি আছে, মিছন বসুন্ধৰা। চিৰচেনেহী মোৰ ভাষা জননী। জাগিৰোড শাখা সাহিত্য সভাৰ দ্বিবাৰ্ষিক অধিৱেশন উপলক্ষে আজি দিনজোৰা কাৰ্যসূচীৰে আমাৰ আজি দিনটো অতিবাহিত হৈ গ'ল। পুৱাৰ কাৰ্যসূচী পতাকা উত্তোলনৰ পৰা আৰম্ভ হৈছিল, স্মৃতি তৰ্পণ হৈ গৈছিল। তাৰপিছত বিষয় বাছনি সভা 10:30 বজাৰ পৰা অনুষ্ঠিত হৈ তাত পুৰণা কমিটি ভংগ হৈ নতুন কমিটি গঠন হয়। নতুনকৈ নিৰ্বাচিত হোৱা আমাৰ শাখাৰ সভাপতি শ্ৰীযুত লক্ষেশ্বৰ কাকতিদেৱ, সহকাৰী উপসভাপতি কৃষ্ণলাল শৰ্মা ডাঙৰীয়া আৰু সম্পাদক মই পুনৰবাৰৰ কাৰণে শ্ৰী স্তুতিপ্ৰসাদ বৰা আৰু সহকাৰী সম্পাদক মনোৰম ডেকা, এই 4জনক ৰাইজে পুনৰবাৰ দায়িত্ব দিলে 2 বছৰৰ কাৰণে। পুনৰ আমি আশীষ গ্ৰহণ কৰিছোঁ সকলোৰে। আমাৰ পিছৰ ভাগৰ যি অনুষ্ঠান আছিল 2 বজাৰ পৰা এই অনুষ্ঠান ভাগি সুচাৰুৰূপে হৈ গৈছে। আমাৰ বন্তি প্ৰজ্বলন কৰে শ্ৰীযুতা অকণ দেৱীয়ে আৰু জিলাৰ সভাপতি শ্ৰীযুত মহেন্দ্ৰ শইকীয়াদেৱ আৰু দেৰিকৈ হ'লেও নৱনিৰ্বাচিত সম্পাদক কুশল বৰাদেৱ আমাৰ মাজত আহি উপস্থিত হৈছে।
ছখনকৈ গ্ৰন্থ আমাৰ উন্মোচন হ'ল। স্মৃতি গ্ৰন্থখিনি উন্মোচন কৰিছে আমাৰ মহেন্দ্ৰ শইকীয়াদেৱে, জিলাৰ সভাপতিয়ে। তাৰপিছত আমাৰ 2খন গ্ৰন্থ উন্মোচন কৰিছে আমাৰ যি খগেন দাসদেৱ কাৰ্যকৰী সদস্য, তেওঁৰ এখন গ্ৰন্থ, মোৰ এখন গ্ৰন্থ পৱন গগৈদেৱে সেইখন উন্মোচন কৰিছে। প্লাছ যি আছিল আমাৰ উপেন বৰাদেৱ তেখেতে এখন উন্মোচন কৰিছে। প্ৰিয়ংকা গগৈ ডাঙৰীয়ানী তেখেতে এখন গ্ৰন্থ উন্মোচন কৰিছে। এই ধৰণে আৰু এখন গ্ৰন্থ আছিল বন্দনা দত্ত ডাঙৰীয়ানীৰ। এই গোটেইকেইখন গ্ৰন্থ আজি এটা ভাল পৰিৱেশত বৰ সুন্দৰ ধৰণে আজি অনুষ্ঠানভাগী হৈ গৈছে। সকলোৰে আশীষ লৈ আজি আমি অনুষ্ঠানভাগ সমাপন কৰিব পাৰিছোঁ। ধন্যবাদ। এই মৰা সুতিলৈ পৰিশ্ৰমী আৰু মৰা সুতিৰে মই এটা মৰা হওক, মই পৰিশ্ৰমীৰ কৰ্মী আছিলোঁ। এইটো জীয়া হওক বুলি ক'ব পাৰি। এই যে মই জীয়াই আছো, আপোনালোকৰ সন্মুখত থিয় হৈ অনুভৱ কৰোঁ। অলপ ধৈৰ্য ধৰি থাকিবি মোৰ ওচৰত। ধৰ এনেকুৱা যদি হয় কেতিয়াবা মোৰ হাতৰ পৰা তোৰ দামী কাছৰ বাতি এটা পৰি ভাবি গ'ল, নতুবা আঞ্জাৰ বাতিটো বগাই পেলালো চকচকীয়া মজিয়াখন, তই মোক খং নকৰিবি। মই যে এতিয়া চকুৰে ভালদৰে মনিটো নোৱাৰোঁ। সভাপতি মহোদয়, মঞ্চৰ উপস্থিত মোৰ অতি শ্ৰদ্ধাৰ ডক্টৰ আৰু শ্ৰদ্ধাৰ পৰাদী, মোৰ সন্মুখত থকা মৰিগাঁও জিলাৰ অন্যতম শাখা জাগিৰোড সদৰ শাখা সাহিত্য সভাৰ বিষয়ববীয়া সদস্য, কৰ্মকৰ্তা, আজীৱন সভ্যসকল, পৰম শ্বহীদ দৈনিক সভ্যসকল, যুৱ প্ৰজন্মৰ সাহিত্যপ্ৰেমী মৰমৰ বন্ধু বান্ধৱীসকল, মই আপোনালোক আটাইকেইকে শ্ৰদ্ধা নিবেদিছোঁ। আজি মন কৰিছে মই এই দ্বিতীয়খনি গ্ৰন্থ সুন্দৰৰ পৃথিৱী এখন বৰ সুন্দৰ, আচলতে বেটুপাতটো অতি সুন্দৰ। এই সুন্দৰৰ পৃথিৱী নামৰ গ্ৰন্থখনিৰ লেখক বন্দনা দত্ত শইকীয়া। বন্দনা দত্ত শইকীয়াৰ এটা পৰিচিত নাম।